নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আৰু এনেধৰণৰ খবৰসমূহ নিতৌ চাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব বিচাৰিছোঁ সন্ধিয়াৰ প্ৰথমটো ব্ৰেকিং নিউজ। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক প্ৰাণে মৰাৰ বাবুকি দিছে আব্দুল মুতালিবে। স্বাধীনতা দিৱসৰ কাৰ্যসূচীৰ লাইভ চলি থকাৰ সময়তে কমেণ্টত গৈ হত্যা কৰাৰ বাবুকি দিছিল আৰু 1 কোটি টকাৰ বিনিময়ত মুখ্যমন্ত্ৰীক হত্যা কৰিব বুলি মন্তব্য কৰিছিল আব্দুল মুতালিবে। ইয়াৰ পিছতে এই মন্তব্যক লৈ সমগ্ৰ ৰাজ্যত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। ইতিমধ্যে মৰিগাঁৱৰ বৰাগাঁৱৰ পৰা মুখ্যমন্ত্ৰীক হত্যা কৰাৰ বাবুকি দিয়া আব্দুল মুতালিবক গ্ৰেপ্তাৰ কৰা হৈছে বুলি জানিব পৰা গৈছে। পৰৱৰ্তী ব্ৰেকিং নিউজ। অৰুণাচল প্ৰদেশত পুনৰ ভয়ংকৰ ডাৱৰ ভূমিস্খলন। দিবাং ভেলীত প্ৰচণ্ড বানে উটুৱাই নিলে দুটাকৈ সেনাৰ অস্থায়ী কেম্প। লগতে 7জনকৈ সেনা জোৱানকো প্ৰচণ্ড বানে উটুৱাই নিয়াৰ খবৰ আহি পৰিছে। ইয়াৰে ভিতৰত 5জনকৈ সেনা জোৱান সন্ধানহীন বুলি জানিব পৰা গৈছে। পৰৱৰ্তী খবৰ। স্বাধীনতা দিৱসৰ আনন্দ উল্লাহৰ মাজতে চামগুৰিত অঘটন। বিদ্যুৎ স্পৃষ্ট হৈ একেলগে কৰুণ মৃত্যুক সাৱটিলে দাম্পত্যিয়ে। চামগুৰি পুলিচ ষ্টেচনৰ অন্তৰ্গত আমলখি ৰেল গেটৰ সমীপত এই ঘটনা সংঘটিত হৈছে। প্ৰথমে পানীৰ মটৰত বিদ্যুৎ সংযোগ কৰোঁতে বিদ্যুৎ স্পৃষ্ট হয় গণেশ চন্দ্ৰ ৰাভা। বিদ্যুৎ স্পৃষ্ট হোৱা স্বামীক বচাবলৈ গৈ নিজেও আক্ৰান্ত হয় পত্নী মঞ্জু। জনাই গৈছোঁ সন্ধিয়াৰ পৰৱৰ্তী বিগ ব্ৰেকিং। ইণ্ডোনেছিয়াত ধাৰাবাহিক ভয়ংকৰ ভূমিকম্প। 7.7 প্ৰাবল্যৰ ভূমিকম্পৰ পিছত 6.9 প্ৰাবল্যৰ ভূমিকম্পই জোকাৰি গৈছে ইণ্ডোনেছিয়া। ইণ্ডোনেছিয়াৰ ভয়ংকৰ ভূমিকম্পত 40জন লোকৰ মৃত্যু হৈছে বুলি জানিব পৰা গৈছে। ইজনৰ পিছত সিজনৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। এই ভয়ংকৰ ভূমিকম্পত তাজপাতৰ দৰে খহি পৰিল প্ৰকাণ্ড অট্টালিকা। সমগ্ৰ ইণ্ডোনেছিয়াৰ জনতাৰ মাজত আতংকই বিৰাজ কৰিছে আৰু হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে সমগ্ৰ ইণ্ডোনেছিয়াত। ভূমিকম্পৰ পিছত ছুনামি অহাৰ সতৰ্কবাণীও জাৰি কৰা হৈছে। ভয়ত প্ৰাণ ৰক্ষা কৰিবলৈ ৰাজ অট্টালিকা এৰি মুকলি ঠাইলৈ দৌৰি গৈছে শ শ লোক।